এটা গুৰুত্বপূৰ্ণ খবৰ বৃদ্ধৰ বিৰুদ্ধে ফাকু খানাৰ চলেৰে কিশোৰীক শ্লীলতাহানিৰ অভিযোগ গুৱাহাটীৰ বেলতলাত ফাকুৱাৰ আনন্দ উল্লাহৰ মাজতে ঘটিল এই ঘৃণনীয় ঘটনা 64 বছৰীয়া নৰেশ্বৰ কলিতা ওৰফে ধন কলিতা নামৰ লোকজনৰ বিৰুদ্ধে উঠিছে এই গুৰুতৰ অভিযোগ ফাকু খানাৰ চলেৰে এগৰাকী 13 বছৰীয়া কিশোৰীৰ শ্লীলতাহানিৰ অভিযোগ উঠিছে এই বৃদ্ধৰ বিৰুদ্ধে লোকজনৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল কিশোৰীগৰাকীৰ পৰিয়াল দিছপুৰ আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে অভিযুক্ত নৰেশ্বৰ কলিতাক মহানগৰীত হোলিৰ দিনা দেখিবলৈ পোৱা গৈছে এক কিশোৰীৰ শ্লীলতাহানিৰ অভিযোগ উত্থাপন হৈছে এগৰাকী বৃদ্ধই ফাকু খনাৰ চলেৰে এইদৰে কিশোৰীক শ্লীলতাহানিৰ অভিযোগ উত্থাপন হৈছে মহানগৰীৰ বেলতলাত সংঘটিত হৈছে এই ঘটনা গুৱাহাটীৰ বেলতলাত ফাকুৱাৰ আনন্দ উল্লাহৰ মাজতে ঘটিল এই ঘৃণনীয় ঘটনা 64 বছৰীয়া এজন বৃদ্ধ নৰেশ্বৰ কলিতা ওৰফে ধন কলিতা নামৰ লোকজনৰ বিৰুদ্ধে এই গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন হৈছে তেওঁ ভাড়া ঘৰতে থকা এগৰাকী কিশোৰীক ফাকু খনাৰ চলেৰে শ্লীলতাহানিৰ অভিযোগ উত্থাপন হৈছে এগৰাকী বৃদ্ধৰ বিৰুদ্ধে 13 বছৰীয়া কিশোৰীৰ শ্লীলতাহানিৰ অভিযোগ উঠিছে 64 বছৰীয়া বৃদ্ধ নৰেশ্বৰ কলিতাৰ বিৰুদ্ধে লোকজনৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল কিশোৰীগৰাকীৰ পৰিয়াল দিছপুৰ আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে অভিযুক্ত নৰেশ্বৰ কলিতাক আৰু এই ঘটনাৰ অধিক তথ্য লাভ কৰিবৰ বাবে আমি লাইভত সংযুক্ত হ'ব বিচাৰিছো আমাৰ সাংবাদিক দীপাঞ্জলি শৰ্মাৰ সৈতে দীপাঞ্জলি শৰ্মা আপোনাৰ ওচৰলৈ আহিছো মহানগৰীত হোলিৰ দিনা দেখিবলৈ পোৱা গৈছে এক ঘৃণনীয় ঘটনা সংঘটিত হৈছে এগৰাকী কিশোৰীৰ শ্লীলতাহানিৰ অভিযোগ উত্থাপন হৈছে এগৰাকী বৃদ্ধৰ বিৰুদ্ধে 64 বছৰীয়া বৃদ্ধে সংঘটিত কৰিছে সেই ঘৃণনীয় কাণ্ড মহানগৰীৰ বেলতলাত সংঘটিত হৈছে এই ঘৃণনীয় ঘটনা ফাকু খনাৰ চলেৰে কিশোৰীগৰাকীক শ্লীলতাহানিৰ অভিযোগ উত্থাপন হৈছে অধিক তথ্য আপোনাৰ হাতত কি আছে নিশ্চয়কৈ শিক্ষা ফাকুৱাৰ আনন্দ উল্লাহৰ মাজতে কালি মহানগৰীক সভ্য সমাজক লজ্জিত কৰা এক ঘটনা সংঘটিত হৈছে মহানগৰীৰ বেলতলাত এই ঘটনা সংঘটিত হৈছে এগৰাকী 64 বছৰীয়া বৃদ্ধই 13 বছৰীয়া এগৰাকী কিশোৰীক শ্লীলতাহানিৰ চেষ্টা কৰে ফাকুৱাৰ আনন্দ উল্লাহৰ মাজতে যুৱতীগৰাকীক ফাকুৱাৰ ৰং সানিবলৈ গৈ এনেদৰে শ্লীলতাহানিৰ চেষ্টা কৰে এই এগৰাকী 64 বছৰীয়া বৃদ্ধই আৰু নৰেশ্বৰ কলিতা নামৰ এই বৃদ্ধগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে দিছপুৰ আৰক্ষী থানাত যুৱতীগৰাকীৰ পৰিয়ালে অভিযোগ দাখিল কৰিছে আৰু অভিযোগৰ ভিত্তিত যোৱা নিশাই দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সেই লম্পটগৰাকীক আৰু বৰ্তমান দিছপুৰ আৰক্ষী থানাত ৰখা হৈছে পস্কো আইনৰ অধীনত যিহেতু গোচৰ ৰুজু হৈছে আৰু আজি হয়তো আদালতত হাজিৰ কৰা হ'ব আৰু আদালতত হাজিৰ কৰাৰ পিছতে সেই লম্পট নৰেশ্বৰ কলিতাক জেললৈ প্ৰেৰণ কৰাৰো সম্ভাৱনা আছে আনহাতে ক'ব লাগিব যে দীৰ্ঘদিন ধৰি সেই কিশোৰীগৰাকী লম্পট নৰেশ্বৰ কলিতাৰ ঘৰত ভাড়াতীয়া হিচাপে আছিলে আৰু কালি দিনৰ ভাগত সেই ঘটনা সংঘটিত কৰিছিলে সেই লম্পটগৰাকীয়ে কিশোৰীগৰাকীক ফাকু দিম বুলি মাতি আনিছিলে তেওঁৰ ওচৰলৈ আৰু মাতি অনাৰ পিছতে তেখেতে সেই কিশোৰীগৰাকীক শ্লীলতাহানিৰ চেষ্টা কৰে দিনৰ ভাগত যুৱতীগৰাকীয়ে অভিভাৱকক জনোৱা নাছিল যদিও ৰাতিৰ ভাগত নিশা অভিভাৱকক জনাই তেওঁলোকৰ যি ঘটনা সংঘটিত হৈছে আৰু অভিভাৱকে তাৰ পিছতে দিছপুৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে আনহাতে সেই লম্পট নৰেশ্বৰ কলিতাৰ বিৰুদ্ধে কিন্তু ওচৰ চুবুৰীয়াৰো বহু অভিযোগ আছে মানুহগৰাকীৰ বিৰুদ্ধে আৰু এই ঘটনাৰ পিছতে দিছপুৰ আৰক্ষীয়ে তেখেতক গ্ৰেপ্তাৰ কৰিছে আৰু বৰ্তমান দিছপুৰ আৰক্ষী থানাতে ৰখা হৈছে সোধপোছ চলাই থকা হৈছে আৰু পৰৱৰ্তী সময়ত তেখেতক ওপৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয় সেয়া আৰক্ষীৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম বৰ্তমান কিন্তু তেওঁ দিছপুৰ আৰক্ষী থানাতে আছে শিক্ষা নিশ্চয় দীপাঞ্জলি শৰ্মা এই ঘটনা হয়তো পোহৰলৈ আহিছে কিন্তু এই প্ৰথম ঘটনা নহয় হোলিৰ দিনা ইয়াৰ পূৰ্বেও দেখিবলৈ পোৱা যায় ফাকু খনাৰ চলেৰে মহিলাসকলৰ শ্লীলতাহানিৰ চেষ্টা কৰে একাংশ পুৰুষে কোন দিশে গৈছে মানৱীয়তা কি ক'ব বিচাৰিব আপুনি হয় নিশ্চয়কৈ শিক্ষা
ক'ব লাগিব যে এতিয়া নাৰী একেবাৰে সুৰক্ষিত নহয় অকল ফাকুৱাৰ বুলিয়ে নহয় অন্যান্য যিসমূহ উৎসৱ পাৰ্বণ আছে একাংশ লম্পট চৰিত্ৰহীন মানুহে এনেদৰে নাৰীৰ শ্লীলতা হনাৰ চেষ্টা কৰে আৰু ফাকুৱা বিশেষকৈ ফাকুৱাৰ সময়ত অকল এই ঘটনাটো পোহৰলৈ আহিছে কিন্তু অন্য এনেকুৱা বহু ঘটনা আছে যিবোৰ ঘটনা কিন্তু বৰ্তমান সময়লৈকে পোহৰলৈ অহা নাই ফাকুৱাৰ উল্লাসৰ মাজতেই হওক বা অন্যান্য যিসমূহ উৎসৱ পাৰ্বণেই হওক প্ৰতি মুহূৰ্ততে দেখা পোৱা যায় যে একাংশ লম্পট চৰিত্ৰহীন মানুহে এনেদৰে নাৰীৰ শ্লীলতা হানি চেষ্টা কৰে আৰু এই ঘটনা পোহৰলৈ আহিছে কাৰণে এতিয়া ৰাইজে গম পাইছে কিন্তু এনে বহু ঘটনা আছে আমিও বহু ঘটনা প্ৰত্যক্ষ কৰিছিলোঁ যেতিয়া ফাকুৱাৰ ৰং হনা চলালে এনে বহু লোক আহে যিয়ে যুৱতীৰ আচলতে তেওঁলোকৰ উদ্দেশ্য বেলেগ ফাকুৱাৰ ৰং হনা নহয় তেওঁলোকৰ উদ্দেশ্য হৈছে যে যুৱতীগৰাকীৰ শ্লীলতা হানি কৰা বা তেওঁ মানসিক নিৰ্যাতন কৰা শাৰীৰিক নিৰ্যাতন কৰা এনে কিছু মানসিকতাৰ লোক আছে যাৰ ফলত এতিয়া দেখা পোৱা গৈছে যে সভ্য সমাজক লজ্জিত কৰিছে এনে কিছু ঘটনাই আনহাতে গুৱাহাটী মহানগৰীত সভ্য সমাজত নাম থকা গুৱাহাটী মহানগৰীত সভ্য সমাজৰ বাসিন্দা বাস কৰে কিন্তু সভ্য লোক বাস কৰে কিন্তু এনে কিছু অসভ্য মানুহৰ কাৰণে এতিয়া সভ্য সমাজকো লজ্জিত কৰা পৰিলক্ষিত হৈছে শিক্ষা নিশ্চয় দীপাঞ্জলি শৰ্মা ধন্যবাদ জ্ঞাপন কৰিছোঁ